নমস্কাৰ, মই আজি আপোনালোকৰ আগত এযোৰ কাপোৰ দেখাবলৈ আহিছোঁ। আজিকালি বহুত চলিছে স্ক্ৰীন পেইণ্টিং কৰা কাপোৰবোৰ, আৰু এইবোৰ কাম কৰি ময়ো বহুত বেছি ভাল পাওঁ। সেয়েহে বস্তুখিনি যোগাৰ কৰি ল'লোঁ ঘৰতে, আৰু কৰি পেলাই এযোৰ কাপোৰ বনালোঁ। তাকে ভাবিলোঁ আপোনালোকৰ লগত দেখাওঁ। এইযোৰ কাপোৰ গুলপীয়া আৰু নীলাই দুটা ৰঙে মোৰ বহুত প্ৰিয়। সেইকাৰণে গুলপীয়া ৰঙৰ এযোৰ হৈছে হেণ্ডমেড মিক্স পাট। আজিকালি ওলাইছে যে বহুত, আৰু তাত মই নীলা ৰঙেৰে স্ক্ৰীন পেইণ্টিং কৰিলোঁ। আৰু চাদৰখন আৰু অকণমান বেছি ভাল দেখিবৰ কাৰণে এইটো লেছ এটা লগাই দিছোঁ। এইখন চাওক, এইটো লেছ লগাই দিছোঁ এইটো, আৰু এইকেইটা দহিকেইডালো বান্ধি দিছোঁ। এইকেইডাল নীলা সূতাৰে। কাপোৰযোৰ মোৰ বহুত বেছি ভাল লাগিছে। প্ৰথমবাৰ কৰিছোঁ, কিন্তু ক'তো শিকা নাই বাৰু। মই নিজে দেখিয়ে কৰিছোঁ এইবোৰ। ৰ'বক দেখাই আছোঁ। এইযোৰ কাপোৰযোৰ, আৰু ইয়াৰ মেখেলাখন দেখাই আছোঁ ৰ'ব। এইখন হৈছে ইয়াৰ মেখেলাখন। কাপোৰযোৰ মই আপোনালোকক পিন্ধিয়ে দেখালোঁ। এইযোৰ কাপোৰযোৰ, যদিও এই কামটো মই প্ৰথমবাৰ কৰিছোঁ, কাপোৰযোৰ কিন্তু ফুলকেইটা বৰ ধুনীয়াকৈ চাপটো বহিছে। আৰু এই ব্লাউজৰ পিচটো মোৰ কাপোৰযোৰ কিনোতে ভুল হ'ল। ব্লাউজৰ পিচটো নাহিলে, মই উৎপাততে কাপোৰযোৰ তেনেকৈ লৈ গুচি আহিলোঁ, আৰু ব্লাউজৰ পিচটো নাহিলে। সেইকাৰণে মই এক্সট্ৰা এটা পিংক কালাৰ ব্লাউজকে ব্যৱহাৰ কৰিছোঁ। আৰু কাপোৰযোৰ এইযোৰ আছিলে। কেনেকুৱা লাগিলে জনাব আপোনালোকে। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ। আজিলৈ আহিছোঁ তেন্তে।